হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ আপোনালোকক। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, তাৰে বাবে আজি এটা ভিডিঅ' দিছোঁ, চাই যাব। আজি মোৰ গাহৰিজনী যিহেতু তাই ক্ৰছ দিয়ালোঁ, আপোনালোকক ভিডিঅ'টো দেখাবলৈ নহ'ল, মই ভিডিঅ' নকৰিলোঁ। তেওঁ সৰু দুটামান ক্লিপছ আছে, আপোনালোকক মাজলৈ শ্বেয়াৰ কৰি দিম। তাকে ভিডিঅ'টো চাই যাব শেষলৈকে, ভাল লাগিব বুলি আশা ৰাখিছোঁ। আমাৰ এই গাঁৱৰ দাদা এজনৰ ওচৰত মই বৰটোৰ ওচৰত ক্ৰছ দিয়ালোঁ, খুব ভাল এটা বৰ। চাই যাব, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই যাওক, ভাল লাগিব। বলক ফাৰ্মত ভিডিঅ'টো দেখাওঁগৈ। হেল্ল' বন্ধুসকল, এয়া গাহৰি ক্ৰছ কৰিবৰ কাৰণে নিছোঁ। এয়া আমাৰ বৰ নাই যিহেতু, সেইকাৰণে ওচৰৰ ফাৰ্ম এখনত নিবৰ কাৰণে তাইক উলিয়াই লৈছোঁ। এনেকৈ পূৰা ঠাণ্ডা গাহৰি এনেকৈ কৰি লৈ আছোঁ, তাইক ৰখি আছোঁ। তাইক চাই যাওক, ভিডিঅ'টো শেষলৈকে দেখাম। ফাৰ্মত এখন ফাৰ্মলৈ গৈ আছোঁ, ডাঙৰ ফাৰ্মলৈ গৈ আছোঁ। চাই যাওক, এই এনেকৈ ঘাঁহ খাই আছে। এয়া ক্ৰছ লৈ আছে গাহৰি, ল'ব নাই বৌ? গঁৰালটোতহে ৰখি দিব যেন পাইছোঁ। ঐ মোৰ ওচৰলৈ নাহিবি, মোৰ এইটো ঢুকি পাব। এইটোৱে জেগাডোখৰ বেয়া হ'ল। এইফালেও পোৱালি আছে, এইফালেও পোৱালি আছে। এইজনী অকণমান ডাঙৰ পোৱালি আৰু নাই এইফালে। ৱালৰ দাঁতি ৰখিলে তাই দেখিছে গাইছ, কিমান কষ্ট আছে। বৰটো যথেষ্ট ডাঙৰ হৈ গৈছে, 2 কুইণ্টেল আপ বৰ। বন্ধুসকল দেখিবলৈ পাইছে, ইউটিউবত যিহেতু দিব নোৱাৰি চব, সেইবাবে ভালকৈ দেখাব পৰা নাই, ক্ষমা কৰিব। ইউটিউব ভিডিঅ'টো এইটো ছেকেণ্ড দিনা কৰা হৈছে, নেক্সট ডে ভিডিঅ' হয়। আজি ভিডিঅ'টো হৈছে মই কেনেকৈ এজনী গাহৰিৰ পৰা বেছি সংখ্যক পোৱালি পাবৰ বাবে কেনেকৈ মই গাহৰিজনীক দানা দিওঁ, কেনেকৈ কি কৰোঁ, মই যিভাগে দিওঁ সেইটো দেখাবলৈ বাবে আপোনালোকক আজিকালি চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি কোনোবা মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বন্ধুসকল দেখিবলৈ পাইছে, মই গাহৰিজনীক ক্ৰছ দিয়াৰ 15 দিনমানলৈকে এনেকৈ মই কম পৰিমাণে দানাটো দি যাওঁ। আৰু দানাটো কম পৰিমাণে দিওঁ, কিন্তু পুষ্টিক যিমানখিনি পুষ্টিক দৰকাৰ হয় সেইখিনি পূৰ্ণভাৱেই দিওঁ। ব'লক লৈ যাওঁ, চাই যাওক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াত আছে, ইয়াত ব্ৰিডাৰ ফিডটো আছে আৰু অলপ কচু আছে আইৰণটোৰ বাবে। আইৰণৰ বাবে মই কচু বিচাৰি কচু দিছোঁ অলপমান। চাই যাওক, দিনটোত মই 3 বাৰকৈ দি আছোঁ। ব'লক, এয়া দেখিবলৈ পাইছে, এয়া চাওক আমাৰ ধাননি পথাৰবোৰ। এইবোৰ এইফালে ধান ভালেই হৈছে যথেষ্টখিনি। ব'লক, পূৰা হুলস্থুল কৰিছে। আৰু এইখিনি দেখিবলৈ পাইছে নেপিয়াৰ ঘাঁহখিনি। বন্ধুসকল নেপিয়াৰ ঘাঁহখিনি ইমানেই ওখ হৈ গ'ল, চাওক। তেনে এইফালে গুটি লাগিছে অলপ অলপ, দেখিবলৈ পাইছে নাই জানো। চাই যাওক, এইয়া গুটি লাগিছে। আৰু যদি কোনোবা বন্ধুৱে যদি বিচাৰে, যদি নেপিয়াৰ কাটিং মই দিব পাৰিম। মোৰ কণ্টেক্ট নাম্বাৰ আছেই, যিহেতু আগৰ ভিডিঅ'ত দি থোৱা আছে। যদিহে দৰকাৰ হয় ল'ব পাৰিব। এয়া দেখিবলৈ পাইছে ভাল কোৱালিটিৰ নেপিয়াৰ ঘাঁহ এয়া। আৰু নেপিয়াৰখিনি গুটিও লাগিছে। গুটিত কেনেকুৱা হয় মই ঠিক নাজানো, কিন্তু মই কাটিঙত ভাল হয় বুলি জানো। ব'লক ভিডিঅ'টো চাই যাওক। এয়া চাওক, মাকজনীক খাবলৈ দি আছোঁ। এনেকৈ তাইক 15 দিনমানলৈকে 3 টাইম দানা দিয়া হৈছে, তাক কমকৈ। আৰু কেলছিয়ামটো দি থকা হৈছে, কেলছিয়াম আইৰণ যাতে তাইক
কমি নহয় তাই, সেইবাবে ধ্যান মনত ৰাখিব। আৰু যিখিনি মই কৰিছোঁ মই সেইখিনিয়ে দেখাইছোঁ, মই এক্সট্ৰা ক'বলৈ নাযাওঁ। চাইজত ভিডিঅ'টো আৰু এইফালে আছে মিনাৰেল মিক্সাৰ আছে, এইফালে মিনাৰেল মিক্সাৰ দি আছোঁ। বন্ধুসকল, মই এই গাহৰিজনীৰ ক্ষেত্ৰত মই এটা প্ৰব্লেম পাইছিলোঁ। তাই মানে হিটত অহা নাছিলত মই কি কৰিলোঁ, মই ভালকৈ ডিৱাৰ্মিংটো কৰি আৰু এই CRS পেকেট বুলি কয়, এটা মিনাৰেল মিক্সাৰে হয়। এই CRS পেকেট নামৰ এইটো পেকেটটো তাইক 10 দিনমান তাইক মই সৰহকৈ অকণমান 30 গ্ৰামকৈ দি দিলোঁ আৰু তাই হিটত আহি গ'ল। আৰু হিটত অহাৰ লগে লগে তাই ইমান প্ৰপাৰ হিটতো অহা নাছিল, মানে অলপকৈ আহিছিল। তেও মই লৈ গ'লোঁ ৰিক্স লৈ মেলি বৰটোৰ ওচৰত, ভাবিলোঁ বৰটো দেখা পোৱাৰ লগে লগে তাই হিটত আহি যায় কিজানি। তেনেকৈ মই সেই ফাৰ্মখনত একদিন থ'লোঁ। একদিন থোৱাৰ লগে লগে মই ফোন কৰিলোঁ যে হিটত আহিছে নেকি, বোলে নাই অহা। তাৰ ছেকেণ্ড দিনা তাই ক্ৰছ লৈ ল'লে, মানে তাই হিটত আহি গ'ল। আৰু তেনেকৈ মানে মই ক্ৰছ দিয়াই গাড়ীত নিলোঁ, গাড়ী ভাড়া কৰি লৈ মেলি তেনেকৈ ক্ৰছ দিয়া আনি মেলি এতিয়া এইক ভৰাই থৈছোঁ। এতিয়া সম্পূৰ্ণ এইক মই ভাল খাদ্য দি আছোঁ আৰু স্বাস্থ্যটো আৰু অলপ শকত কৰাই আছোঁ, যিহেতু পোৱালি দিলে অলপ তাই ক্ষীণাই যাব। সেইবাবে এইটোৱে প্ৰব্লেম পাইছিলোঁ। আৰু যদি তেনেকুৱা হয়, মানে এবাৰ পোৱালি দিয়া গাহৰি যদি ৰিপিট হিটটো আহিবলৈ প্ৰব্লেম হয়, ভালকৈ ডিৱাৰ্মিংটো কৰি দিব। আৰু ডিৱাৰ্মিংটো কৰি হেৰি কৰিব, লিভাৰটো সময়মতে দি দিব। লিভাৰটো দিয়াৰ পিছত অট'মেটিক হিটত আহি যাব। আৰু তাৰ স্বত্তেও যদি হিটত নাহে, অলপ দিন মানে এসপ্তাহমান বৰটোৰ লগত থৈ দিব, অট'মেটিক আহি যাব হিটত। ভিডিঅ'টো ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ আকৌ এবাৰ কৈছোঁ, লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। বাই বাই।